Hi friends, welcome to my channel Sarma's Kitchen. আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা সিম্পল ৰেচিপি যেটো নাম হৈছে আলু পকৰি ৰেচিপি। আমিতো ঘৰত পকৰি সকলোৱে বনাও, কিন্তু আলুৰেও যে এই পকৰি বনাব পাৰি হয়তো আপুনি জানে বা নাজানিব পাৰে। যদি জানেও তথাপিও আজি মই লৈ আহিছো এই সিম্পল ৰেচিপিটো। গতিকে আহকচোন মই কেনেকৈ বনাও এই ৰেচিপিটো চাই লওঁ। পিহি লৈছো, খুবেই মিহি মিহিকৈ মই পিহি লৈছো। মই বনাবলৈ লোৱা দুইটা আলু এনেদৰে পিহনাত পিহি ল'ম। এতিয়া এটা পিহি লৈছো, এতিয়া আনটো মই পিহনাত পিহি ল'ম। আলুখিনি পিহি লোৱাৰ পিছত মই এতিয়া দিম অলপমান নিমখ। অলপমান হালধি, অলপমান জিৰা, আধা কাপ আটা, আৰু এটা আমি মিক্স কৰিম পানী। ভালদৰে বেটাৰটো বনাই লোৱাৰ পিছত 5-10 মিনিট সময় ইয়াক এনেদৰে ৰেষ্ট কৰিবলৈ দিব। এতিয়া আমি এখন ননষ্টিক ফ্ৰাই পেন ল'ম আৰু ইয়াতে দিম আমি ৰিফাইন অইল। এটা সাইড ভালদৰে অলপ সময় হ'বলৈ দিয়ক, তাৰপিছত আপুনি পকৰিখিনি ভালদৰে উলটাই দিব। এতিয়া ইটো সাইডো 2-3 মিনিটৰ মানৰ কাৰণে হ'বলৈ এৰি দিব। আৰু যেতিয়া এনেদৰে গোল্ডেন ব্ৰাউন হৈ পৰিব আপোনাৰ পকৰি কেইটা, দেন আপুনি গম পাব যে ইটছ ৰেডি টু ইট। সো গাইজ আহক এতিয়া এটা পকৰি মই টেষ্ট কৰি চাওঁ। মোৰ এই আলু পকৰিটো খুবেই ক্ৰিস্পি আৰু টেষ্টি হৈছে। গতিকে আপুনিও ঘৰত এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভাল লাগে তেতিয়াহ'লে মোক কমেণ্টত জনাব। লগতে মোৰ এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কৰিব ছাবস্ক্ৰাইব আৰু ঘণ্টাটো কিন্তু বজাবই। টিল দেন এটা নতুন ৰেচিপি লৈ মই পুনৰ আহিম। See you, টাটা বাই বাই।